নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল টেকনিকেল আসামলৈ। বন্ধুসকল, আপোনালোক সকলোৱে জানেই চাগে বৰ্তমান সময়ত আমাৰ এডুকেশ্যন ছিষ্টেমটোত ষ্টুডেণ্টবোৰে কেৱল অনলাইন ক্লাছ কৰিব লগা হৈছে ক'ভিডৰ কাৰণে, আৰু যাৰ কাৰণে তেওঁলোকক লেপটপ বা মোবাইলৰ প্ৰয়োজন হৈছে। আৰু তেওঁলোকৰ মাক দেউতাকে এটা নতুন লেপটপ বা মোবাইল কিনিবলৈ বজাৰত গৈছে আৰু কিনিছেও। আৰু আজি মই এই ভিডিঅ'টো বনাইছোঁ যিসকল লোকে নিজৰ সন্তানটোৰ কাৰণে লেপটপ বা নিজৰ কাৰণে লেপটপ কিনিবলৈ বজাৰলৈ গৈছে, তেওঁলোকে কেনেকুৱা ধৰণৰ লেপটপ কিনাটো উচিত তাৰ ওপৰত আজি মই এইটো ভিডিঅ' বনাইছোঁ। বন্ধুসকল চাওক, বৰ্তমান সময়ত আপোনালোক সকলোৱে গম পাইছে লেপটপটো একদম বহুতো প্ৰয়োজনীয় বস্তু হৈ পৰিছে। হয়তো আজি কেইদিনমান আগলৈকে লেপটপৰ ব্যৱহাৰ ইমানেই নাছিল, কিন্তু বৰ্তমান সময়ত লেপটপৰ ব্যৱহাৰ বহুত হ'বলৈ ধৰিছে, যাৰ কাৰণে লেপটপৰ বিক্ৰী বাৰ্তাও বেছিকৈ হ'বলৈ ধৰিছে। তো বন্ধুসকল, লেপটপটো আপোনালোকে ল'লেই নহ'ব। যদি লেপটপ এটা লয়, সেই লেপটপটোত কাম কৰিও ভাল লাগিব, অলপ ফাষ্টো হ'ব লাগিব, যাতে কাম কৰি একো অসুবিধাৰ সন্মুখীন নহয়। আৰু এতিয়া বৰ্তমান যিটো সময়ত মানুহে সকলোবোৰ কামেই ফাষ্ট হোৱাটোৱে বিচাৰে, আৰু সেই হেতুকে মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপোনালোকে যদি এটা লেপটপ কিনে, সেই লেপটপটো আপোনালোকে হাৰ্ড ডিস্ক ভেৰিয়েণ্ট কিনা ভালনে নে আপোনালোকে SSD ভেৰিয়েণ্ট কিনা ভাল। ইয়াত মই কোনো ব্ৰেণ্ডৰ কথা উল্লেখ কৰিবলৈ নাযাওঁ, খালি মই এটা কথাই ক'ম যে আপোনালোকে হাৰ্ড ডিস্ক ভেৰিয়েণ্টৰ লেপটপ কিনা ভালনে আৰু SSD ভেৰিয়েণ্টৰ লেপটপ কিনা ভাল, যিটো কিনিলে আপোনালোকৰ লাভ হ'ব আৰু কাম কৰি ভাল পাব। তো বন্ধুসকল, মই যিখিনি কথা আপোনালোকক ক'ম সেইখিনি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে আপোনালোকক ক'ম। আৰু আপোনালোক সকলোৱে হয়তো 100%ৰ ভিতৰত 30%ে হয়তো গম নাপাবও পাৰে SSDটো কি বস্তু। তো বন্ধুসকল, SSDটো হৈছে হাৰ্ড ডিস্কৰ দৰে এটা ষ্ট'ৰেজ কেপাচিটি ৰাখিব পৰা এটা ড্ৰাইভ। তো বন্ধুসকল, আগতে আছিলে হাৰ্ড ডিস্ক, আৰু এতিয়া লাহে লাহে কমাত SSDলৈ পৰিৱৰ্তন হৈছে মানুহবোৰ। আৰু SSDটো লগালে লেপটপটো কমাত ফাষ্ট হৈ পৰে। লাগিলে লেপটপটোৰ প্ৰচেছৰটো কমেই হওক, চেলৰণৰ হওক বা i3 হওক বা i5 আগৰ 7th জেনেৰেশ্যন 3rd জেনেৰেশ্যন যিয়ে নহওক, লেপটপটো ফাষ্ট হৈ পৰে যদি SSDখন লগায়। তো বন্ধুসকল, তেনে ক্ষেত্ৰত আপোনালোকে যদি এটা নতুন লেপটপ কিনিবলৈ যায়, সেই লেপটপটো মই আপোনালোকক প্ৰিফাৰ কৰিম আপোনালোকে SSD ভেৰিয়েণ্ট কিনাটো বেছি ভাল হ'ব। কাৰণ SSD ভেৰিয়েণ্ট কিনিলে আপুনি লেপটপটো চলালে শ্ল' নাপাব, কাম কৰি ভাল পাব। আৰু লাগিলে লেপটপটো আপোনাৰ কম ৰেঞ্জৰ ভিতৰতে হওক, কিন্তু যদি তাত SSD এখন থাকে, মিনিমাম 120 GB SSD থাকিলেও লেপটপটো আপোনালোকে চলাই ভাল পাব। আৰু যদিহে আপোনালোকে কম ৰেঞ্জৰ হাৰ্ড ডিস্কৰ লেপটপো কিনে, সেই লেপটপটোত এখন SSD 120 GB মিনিমাম যদি লগাই লয়, তেতিয়াহ'লে তাত আপোনালোকে যদি অপাৰেটিং ছিষ্টেমটো দি দিয়ে, তেতিয়াও আপোনালোকে কাম কৰি ভাল পাব। কাৰণ হাৰ্ড ডিস্কতকৈ SSDখন 15 টাইম মানে ফাষ্ট হয়, মানে 15 টাইম ফাষ্ট SSDখন হাৰ্ড ডিস্কতকৈ। তো বন্ধুসকল, যদি আপোনালোকে নতুন লেপটপ কিনিম বুলি ভাবিছে, তেন্তে আপোনালোকে SSD ভেৰিয়েণ্ট কিনিবলৈ চেষ্টা কৰিব। SSD প্ৰাইচটো অলপ হাৰ্ড ডিস্কতকৈ বেছি হয়, যদিও আপোনালোকে তাত কাম কৰি ভাল পাব আৰু স্মুথনেছটো পাব। আৰু ধৰি লওক, যেতিয়া আপোনালোকে এটা লেপটপ চলাই যদি হাৰ্ড ডিস্ক ভেৰিয়েণ্ট হয়, আজিকালি হাৰ্ড ডিস্ক ভেৰিয়েণ্টত কাম কৰি মানে ভাল নালাগে, কাৰণ হাৰ্ড ডিস্ক ভেৰিয়েণ্টবিলাক অলপ শ্ল' হয়। ধৰি লওক, আপোনালোকৰ লেপটপটো অ'পেন কৰিছে, লেপটপটো অ'পেন কৰোঁতেই বহুত সময় লাগি যায়। তো কিন্তু যদি আপুনি তেনেস্থলত SSD থকা লেপটপ এটা যদি ব্যৱহাৰ কৰে, আপোনালোকে গম পাব অন কৰিলে বেছি সময় নালাগে, হাৰ্ডলি 30 ছেকেণ্ডৰ ভিতৰতে এটা নৰ্মেল লেপটপ অন হৈ যায়। প্ৰিমিয়ামবিলাকটো বাৰু আপোনাৰ খুব বেছি 5 ছেকেণ্ড বা 10 ছেকেণ্ড লাগে। তো বন্ধুসকল, মই আপোনালোকক এটা এক্সপেৰিমেণ্টৰ জৰিয়তে এই কথাটো ব্যক্ত কৰিবলৈ ওলাইছোঁ যে আপোনালোকে SSD থকা লেপটপটো কিনিলে আপোনালোকৰ ভাল হ'ব। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই আপোনালোকক একদম প্ৰমাণ সহকাৰে দি দিম যে আপোনালোকে SSD থকা লেপটপ ল'লেহে আপোনালোকে আগলৈও আপোনালোকে ভালকৈ কাম কৰিব পাৰিব, আৰু কাম মানে ফাষ্ট হ'ব কাম কৰিবলৈ। তো বন্ধুসকল, মই আপোনালোকক মোৰ এই দুটা ভিডিঅ' দি আছোঁ বৰ্তমান। এটা হৈছে হাৰ্ড ডিস্কৰ লেপটপ, যিটো অন কৰোঁতে কিমান সময় লাগে আপোনালোকে দেখিব, আৰু এটা হৈছে SSD লেপটপ, যিটো অন কৰোঁতে কিমান সময় লাগে সেইটো আপোনালোকে দেখিব। তাৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰিব যে SSD লেপটপ হাৰ্ড ডিস্ক লেপটপতকৈ কিমান গুণেই ভাল। তো বন্ধুসকল, আহক মই আপোনালোকক ভিডিঅ'টো দেখাওঁ।
তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে এতিয়া আপোনালোকে কি লেপটপ ল'লে ভাল হ'ব আপোনালোকৰ কাৰণে। আৰু বন্ধুসকল মই এনেকুৱা আৰু ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনি থাকিম টেকনিকেল ভিডিঅ'। তো সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকক আৰু কিবা এনেকুৱা ইনফৰমেশ্যনৰ দৰকাৰ আছে নেকি। আপোনালোকক যদি কিবা কম্পিউটাৰ ৰিলেটেড ইনফৰমেশ্যনৰ দৰকাৰ হয় বা জানিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, মই আপোনালোকক সলিউশ্যন দিবলৈ নিশ্চয় চেষ্টা কৰিম। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।